নমস্কাৰ মই সুভাষ নাথ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই লোকগীতৰ অনুষ্ঠানত উপস্থিত আছে পাঠশালা টেপাতাৰী গাঁৱৰ নৱৰয় এজন সুদক্ষ আৰু সুন্দৰ কণ্ঠৰ অধিকাৰী এজন লোকসংগীতৰ শিল্পী। অসমৰ বিভিন্ন ঠাইত তেখেতে লোকগীত গাই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। যোৱা বৰ্ষ মানে 2020 বৰ্ষত সুভাষ নাথ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলত যিটো লোকগীতৰ অনলাইন প্ৰতিযোগিতা হৈছিল তাত দ্বিতীয় শ্ৰেষ্ঠ সন্মান আজুৰিবলৈ সক্ষম হৈছে। গতিকে আহক নৱৰয় কেইটামান লোকগীত আপোনালোকক আমি শুনাম আৰু লগতে মোৰ ডেছক্ৰিপশ্যনত নৱৰয় এটা ইউটিউব চেনেল আছে, তাৰ লিংকটো আছে। লগতে গীত শুনোৱাৰ আগমুহূৰ্তত সুন্দৰ সুন্দৰ বাদ্য বজোৱা দাদাকেইজনক চিনাকি কৰাই দিব ওলাইছোঁ। এয়া খোল বজাইছে সন্মানীয় দীপক দাদাই আৰু লগতে এওঁলোকৰ নিজৰ নিজৰ পৰিচয় নিজে নিজে দাঙি ধৰিব। আচ্ছা দাদা, ডক্টৰ আছে আমাৰ জগত দাদা, মই জগত দাদা বুলি মাতো। এতিয়া এখেতৰ পৰিচয় শ্ৰী জগদীশ চন্দ্ৰ ৰয়, গাঁৱতে পৰতাৰী। আৰু ইফালে দাদা এই নৱৰয়ৰ একদম ঘৰৰ মানুহ। মোৰ নাম শ্ৰী শংকৰ কুমাৰ ৰয়, গাঁৱতে পৰতাৰী। চম্পক দাই ডগৰ বজাইছে। এতিয়া আহক নৱৰয়ৰ সুন্দৰ লোকগীত উপভোগ কৰোঁ। অসমিধান দিয়া কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া পখী অবিৰহতে দহে আমাৰ হিয়া আহো বুলি শ্ৰী কৃষ্ণই মাহিলা ফিৰিয়া দফকি অসমিধানিয়া কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া পখী বিৰহতে দহে আমাৰ হিয়া। বান্ধব নাহিলা পখী বিৰহতে দহে আমাৰ হিয়া। উদ্ধৱ আহিলা দেখো বান্ধব নাহিলা পখী বিৰহতে দহে আমাৰ হিয়া। কামি কামি গোপী হবে বাতৰি পুচিলা দফকি অসমিধান দিয়া কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া পখী বিৰহতে দহে আমাৰ হিয়া।
কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া সখী বিৰহতে তবে আমাৰ হিয়া। মথুৰাকে ধোৱা উঠক গোসাঁৰ আগে সখী বিৰহতে তবে আমাৰ হিয়া। মথুৰাকে ধোৱা উঠক গোসাঁৰ আগে সখী বিৰহতে তবে আমাৰ হিয়া। মায়ে যদি শ্ৰীকৃষ্ণই গোপী বধ লাগে সখী